গাইজ হয়ো আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে। আজি মই আপোনালোকক মোৰ চেনেললৈ একদম ৱেলকাম জনাইছোঁ। আৰু আজি মই ফাৰ্ষ্ট বেটাই মই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো হৈছে একটা কম্পিটিশ্যনৰ লিখীয়া। তো ফাৰ্ষ্টে মোৰ বেটাই চকু বান্ধি দিব আৰু মৰ্টন এখন টেবুলত থোৱা থাকিব। তো চকুকেইটা বান্ধি পিনে মৰ্টন কোনে ফাৰ্ষ্ট ল'ব পাৰে, যোনে ল'ব পাৰিব সি গোটেই মানে যেটা মৰ্টন থাকিব, যিহেতু কম মৰ্টন লৈছোঁ তো সেইকেইটা মৰ্টন পাই যাব। আৰু যদি যোনে ল'ব নোৱাৰে সি নাই আৰু, যদি বেটাই ল'ব পাৰে বেটাই ল'ব পাৰিব। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হৈ গ'ল মানে ৰেডি হৈ গ'ল, ময়ো ৰেডি হৈ গ'লোঁ। ব'লক এতিয়া যাওঁ কম্পিটিশ্যনটো ষ্টাৰ্ট কৰোঁগৈ। এইফালে কম্পিটিশ্যনটো কৰিবলৈ কাৰণে মৰ্টন ইয়াত 5টা লৈ লৈছে। যিহেতু আমি দুটাই কম্পিটিশ্যনটো কৰিম, প্ৰথম বেটাৰ পাল। তো বেটাক প্ৰথমে বেটাৰ সৰু সুৰা চকুটো বান্ধি লওঁ। কম্পিটিশ্যন। ব'লক ভিডিঅ'টো তো ষ্টাৰ্ট কৰোঁ। বেটাই খুব বেছি আমনি কৰাৰ কাৰণে এইবোৰ সৰু সুৰা কম্পিটিশ্যন এটা কৰিলোঁ। কেনে লাগিলে ভিডিঅ'টো জনাবচোন আপোনালোকে। মোৰ কিন্তু এনেই বৰ ভাল লাগিলে। তাক মই একদম টানকৈ বান্ধি দিছোঁ, বান্ধি পিনে অকণমান আগবঢ়াই দিছোঁ, বেছি দূৰ নাই দিয়া। তাৰপিছত আহিব ভয়ো লাগিছে পৰি যাব বুলি। মই শুই আছিলোঁ, মোক উঠুৱাই আনিছে খেলিবৰ কাৰণে। এতিয়া আমাৰ বেটাৰজন আহিব, যিহেতুকে ৰেডি 1 আহিলে 2 আহিলে 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 3 আহিলে ষ্টাৰ্ট। ধৰিব এতিয়া, ধৰিব। জিকি গ'ল। জিকি গ'ল বেটা। এতিয়া আকৌ মোৰ পাল। এতিয়া মোক বেটাই মোক বান্ধি দিব হা। আজি কোনো কেজো নাই। সি বান্ধিব বিচাৰিলে, বান্ধিবলৈ চেষ্টা কৰিছে কিন্তু নোৱাৰিছে বান্ধিবলৈ, সি ইমান নাজানেতো। তাৰপিছত মই ভাবিলোঁ ময়ে বান্ধি দিওঁ নেকি, সি নোৱাৰিছে। তাৰপিছত ক'লোঁ দিয়া ময়ে বান্ধি লওঁ, পৰি গৈছোঁগৈ। তাৰপিছত মই বান্ধি ল'লোঁ অলপমান টান কৰি পিনে। বান্ধি পেলাই আহি আছোঁ, মই চকুৰে একোৱেই দেখা নাই। টান নিজে টান কৰি ল'লোঁ, কাৰণ নহ'লে গেলিব পৰা হ'লে সৰু বেটাটোলৈ গুচি গ'লোঁ এতিয়া হয়। মা আহি যাব। কিন্তু 1 2 3 এণ্ড ষ্টাৰ্ট। মানে আন্দাজটো পাহৰি গ'লোঁ। আগতে সৰু কালতো এনেকুৱাই হয়। মই টেকেলি ফুটা, যিহেতু টেকেলি যে ফুটাই, তেনেকুৱা নিয়মবোৰ কৰিলে সদায় ময়ে হাৰি যাওঁ। সেয়া গৈ কিবাহে ধৰিলোঁগৈ ধৰি। হাৰি গ'লোঁ মই। মা হাৰিলে। এতিয়া যিহেতু মই হাৰি গ'লোঁ, সেয়া গলুমলৈ গোটেই মৰ্টনকেইটা লৈ ল'লে। মই ইমান হাৰি গ'ল, চব নাই, ইমান টানকৈ মোক বান্ধি দিলে আৰু তাক মই অকণমান পাতলাকৈ বান্ধি দিছিলে কাৰণে সি শিকি গ'ল। তো সেই আমাৰ কম্পিটিশ্যন। এতিয়া আমি খেলিম, কি খেলিম এতিয়া? পিং পং। ভাবিছোঁ ইমান মানে গৰম উঠিছে ন, খেলিব মন যোৱা নাই। বিচনাত বাগৰি আছিলোঁ। তাৰপিছত বেটাই মানে মাতি আনিছে ন, একদম জোৰ জবৰদস্তি মাতি আনিছে। আমাৰ ব'লা না খেলোঁ। তাৰপিছত এইখন লৈ আহিছে, কিন্তু টেনিছ বলটো নায়েই আৰু, সি মানে বেয়া কৰি পেলালে। সেয়াই আৰু আপোনালোকক এটা ফুল দেখাম, আপোনালোকক ব'লক। তগৰ ফুল ইমান ধুনীয়া ওলাইছে, ব'লক আপোনালোকক দেখাম। এতিয়া আমি খেলিবলৈ যাওঁ পিং পং। আপোনালোকক এতিয়া দেখাই আছোঁ পিং পং কেনেকৈ ইফালে খেলোঁ। আমি দুটা ধুনীয়াকৈ খেলি আছোঁ। অকণমানি বল য'তে ত'তে পৰিছে, সেইবোৰে খেল আৰু আমাৰ। ভিডিঅ'টো চাই কেনে লাগিছে বাৰু ক'বচোন। পগলা পগলী খেল খেলিছোঁ। মন গ'ল আপোনালোকক ভিডিঅ'বোৰ এনেই দেখাবলৈ, বেটাই মই কি কৰি থাকোঁ। ময়ো অকণ দেখাই দিওঁ। তাৰপিছত এতিয়া আমি খেলিম এইটো আৰু বলটো দেখিছে, ইমান অকণমানি বলটোলৈ মোক খেলিবলৈ মাতিছে। যিহেতু ই নিজেও খেলিব নোৱাৰে, ময়ো খেলিব নোৱাৰে। বলটো এনেকৈ বেট মাৰিলে কোনোবা ফালে যায়। এতিয়া উপায় এয়া নাই আৰু আকৌ খেলিবলৈ আৰম্ভ কৰি দিছোঁ আমি দুটাই। কেনেকুৱা পগলা পগলী খেল খেলিছোঁ আমি, চাওকচোন। আমি তেনেকৈয়ে টাইমটো পাৰ কৰোঁ, বেটাই মই। আৰু ভাল লাগে, আৰু ল'ৰা ছোৱালীক তেনেকৈ টাইম দিবও লাগে, তেতিয়া ল'ৰা ছোৱালীও মনটো ভাল পায়। এইপিনে আমাৰ এই কিনাৰতে ভাড়াঘৰ এইটো। বেটাই সুধিছিলে ছোৱালীজনীক খেলিবানি বুলি।
মা এনেকুৱা জোচা মাৰি দিলে সেইটো কাৰণে পানী যাব অকণমানি বলটো দিছে, খেলিবলৈ বৰ দিগদাৰো হৈছে, খেলিছোঁ আৰু সেয়াই আৰু ধুনীয়া ধুনীয়া ফুল, এয়া আমাৰ গছত ফুল গছ এইবোৰ চব। আৰু যিহেতু আপোনালোকক তগৰ ফুল দেখাম কৈছিলোঁ, সেইটো মই অন্য এটা ভিডিঅ'তহে দেখাব পাৰিম। আজি ভিডিঅ'টো কৰা নহ'লে। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আসসালামু আলাইকুম।